হৈ গ'ল দিয়ে ষ্টাৰ্ট। নমস্কাৰ কৰা নমস্কাৰ অসমীয়াৰ সুখ দুখৰ পৰা আমি প্ৰথমবাৰৰ কাৰণে আলোচনাৰ কাৰণে অনলাইন আলোচনাৰ জৰিয়তে কিছুমান কথা পাতিবৰ কাৰণে আজি ইয়াত গোট খাইছো। আমাৰ লগত আহি উপস্থিত হৈছে আমাৰ অধিবক্তা গৌতম চমুৱা দা, গুৱাহাটীৰ পৰা নমস্কাৰ তেখেতে সকলোকে আমাৰ লগত নমস্কাৰ। আমাৰ লগত হেৰি কৰিছে, যোগদান কৰিছে। আৰু আজি আমি কথা পাতিম বুলি ভাবিছো তথ্য জনাৰ অধিকাৰ প্ৰয়োগ আৰু অপপ্ৰয়োগৰ বিষয়ে। তো এতিয়া মানে কি শেহতীয়াকে হয় মানে এতিয়া শেহতীয়াকে যি যি দেখা গৈছে যে প্ৰথমে তথ্য জনাৰ অধিকাৰৰ জৰিয়তে যিকোনো কথা, গোপন কথা ৰাইজে জানিব বিচাৰিছিলে, জানিব পাৰিছিলে। আৰু তাৰ পাছতে সেই অধিকাৰৰ বিষয়ে সজাগ হৈ কিছুমান কৰ্মীয়ে তাত সেই তথ্য জনাৰ অধিকাৰৰ মানে তাত ব্যৱহাৰ কৰিছিলে, আইনখনৰ জৰিয়তে কাম কৰিছিলে। আৰু পাছলৈ এতিয়া দেখা গৈছে যে তথ্য জনাৰ অধিকাৰৰ জৰিয়তে যেনে ধৰি লওক অখিল গগৈয়ে বহুত কথা ফাদিল কৰিছিলে, কিন্তু এতিয়া আমি বিগত সপ্তাহত দেখিবলৈ পালো যে এতিয়া অখিল গগৈৰ বিৰুদ্ধেই তেখেতৰ আন আন কোনো মানে সংবাদ কৰ্মীয়ে হেৰি কৰিছে যে RTI কৰাৰ কাৰণে RTI কৰি তেখেতক অস্বস্তিত পেলাইছে। গতিকে এই ধৰণৰ যেতিয়া কথাবোৰ আমি দেখিবলৈ পাইছো, গতিকে এই সম্পৰ্কত আপোনাৰ শেহতীয়া RTI কেন্দ্ৰিক যিটো পৰিস্থিতি হৈছে সেইটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব? চাওক, প্ৰথম কথা হ'ল যি পাত হৰ বালিলে সেই একেপাত হৰ উগিবলৈ এটা কথা আছে। আচলতে হয় RTIটো এনেকুৱা এখন আইন আছিলে, তথ্য জনাৰ অধিকাৰ, কিন্তু এই আইনখন ভাৰতত বহুত অপপ্ৰয়োগ হ'বলৈ আৰম্ভ হৈছে। প্ৰথম অৱস্থাত এখন খুব ভাল আইন আছিলে। মানুহে কিছুমান যিবিলাক তথ্য আগতে গোপন কৰি ৰখা হৈছিল, মানুহে সেই তথ্যবোৰ পাবলৈ সক্ষম হৈছিল। আৰু এই তথ্যবোৰ পোৱাৰ ফলত বহুত দুৰ্নীতি পোহৰলৈ আহিছিলে। আৰু যেতিয়া বৃহৎ দুৰ্নীতি, বৃহৎ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথা যিবিলাক আগতে মানুহে গম পোৱা নাছিল, লাহে লাহে RTIৰ জৰিয়তে এই বস্তুবিলাক পাব ধৰিলে। পিছত শেহতীয়াকৈ দেখা গ'ল যে এই আইনখনৰ মানে ফুটাবিলাক ক'ত কেনেকে মানে প্ৰয়োগ কৰি কাক কেনেকে হল ঠেকত পেলাব পৰা যায়, বস্তুটো এটা বৃহত্তৰ স্বাৰ্থৰ পৰা গৈ পেলাই ব্যক্তিকেন্দ্ৰিক এটা মানে ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ এটা লক্ষ্য, এটা মানে কিছুমানে মানে ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ RTIটোক ব্যৱহাৰ কৰা দেখা গৈছে। তাৰোপৰি হয় সকলোতকৈ ডাঙৰ কথা হৈছে বৰ্তমান সময়ত স্বয়ং আমি এতিয়া পেপাৰ পত্ৰও পঢ়িবলৈ পাইছো, স্বয়ং প্ৰধানমন্ত্ৰী কিছুমান তথ্যও বোলে দিবলৈ অস্বীকাৰ কৰি দিয়া হৈছে। গতিকে অখিল হয় গগৈ এটা সময়ত RTI কৰ্মী বুলি জনা গৈছিল। অখিল গগৈয়ে বহুত RTIৰ জৰিয়তে বহুত দুৰ্নীতি কিবা কিবি ফাদিল কৰিছিল এসময়ত, তেওঁ বহুত প্ৰেছ মিট দিছিল। কিন্তু এতিয়া সেই হয় অখিল গগৈৰ বিৰুদ্ধেও RTI প্ৰয়োগ কৰা দেখা গৈছে। আৰু হয় সেইদিনা মই এটা নিউজত দেখা পালো, RTI কৰ্মী, অসমৰ এজন RTI কৰ্মী, তেওঁৰ নাম দুলাল বৰা। হয় দুলাল বৰাকো এগৰাকী মহিলাই টিভিতে দেখা পালো, তেওঁ মানে আক্ৰমণ কৰিছে যে এই মানুহজনে এনেকুৱা এনেকুৱা কৰিছে। এতিয়া বাতৰিটো চলি আছে, তেওঁ ছবিখন দেখুৱাই পেলাই কৈছে যে বেজৰ নাকতে খৰ। গতিকে এই কথাবিলাকে হয় অসমৰ যিবিলাক RTI কৰ্মী, এই কৰ্মীবিলাকৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ বাতৰিবোৰ দেখি ভাল লগা নাই। আৰু তাৰোপৰি হয় প্ৰধানমন্ত্ৰী হয় কাৰ্যালয়ে যিবিলাক তথ্য দিবলৈ অস্বীকাৰ কৰিছে, এবাৰ প্ৰধানমন্ত্ৰী হয় মানে জড়িত হৈ থকা কিছুমান বিষয়বস্তুৰ ওপৰত কিছুমান RTI ইনফৰমেশ্যন দিবলৈ মানে বিচৰা নাই বুলি আমি গম পাইছো। এইবিলাক কথা শুনি বেয়া লাগিছে এতিয়া। হয় হয় এই পূৰ্বৰ আগৰ চৰকাৰে যিদৰে RTI তথ্য মানে দিছিলে, আগৰ চৰকাৰৰ দিনত যিটো RTI তথ্য পোৱাৰ মানে চান্স আছিলে, সেইটো এতিয়া মোদী চৰকাৰৰ দিনত পৰিৱৰ্তন হোৱা দেখা গৈছে নেকি? এতিয়া যদিও আইনখন এমেণ্ডমেণ্ট হোৱা নাই, আইনখনৰ পৰিৱৰ্তন হোৱা নাই, কিন্তু কিছুমান বস্তু পৰিৱৰ্তন লক্ষ্য কৰা গৈছে। আচলতে আমি এতিয়া বস্তুটো, আপুনি এতিয়া হঠাৎ এটা টক শ্ব' পাতিছে, এতিয়া মানে ধৰক লাইভত আহিছো, মই যিহেতু সাজু হৈ অহা নাই, হয় গোটেই তথ্য পাতিবিলাক মোৰ হাতত এতিয়া নাই, কিন্তু অলপ যদি মই খুচৰো বা এই বিষয়টো অলপ মানে অনুসন্ধান কৰিলে হয়তো আৰু বহুত কিবা কিবি মই ইয়াৰ ওপৰত ক'ব পাৰিলো হয়।
কিন্তু মই হয় হয় দৈনন্দিন বাতৰি টিভিৰ জৰিয়তে যিখিনি পাই আছো, যিখিনি দেখি আছো, শুনি আছো, তাৰ ওপৰত ভিত্তি কৰি মানে এনেকুৱা লাগিছে যেন দেশত অকল এইটো পৰিৱৰ্তনে নহয়, বহুত ধৰণৰ পৰিৱৰ্তন কিছুমান হৈছে। তাৰ ভিতৰত এইটো এটা আপুনি হয় পৰিৱৰ্তনৰ লক্ষ্য বুলি ক'ব পাৰে। হয় হয় হয়, এই নিশ্চয় আমাৰ পৰিৱৰ্তন যিটো হোৱা যেন অসম লাগিছে। হয় হয় অসমীয়াত যিটো কথা কয় যে শাসনৰ আপোনাৰ মানে বস্তুটো মূৰৰ পৰা গেলে বুলি যিটো কথা কয়, হা, ইয়াতে আমি পেপাৰ হা, পত্ৰত পঢ়িবলৈ পাইছো যে খুদ প্ৰধানমন্ত্ৰীৰ পত্নীয়ে মানে উম, প্ৰধানমন্ত্ৰীৰ পত্নী হিচাপে যি অধিকাৰ চৰকাৰী ভাৱে লাভ কৰিব লাগে বা যি নিৰাপত্তা লাভ কৰিব লাগে, আৰু তেখেতে এতিয়াও পাছপোৰ্ট বনাব পৰা নাই। তেখেতে সেই পাছপোৰ্টৰ বিষয়ত তেখেতৰ কি অসুবিধা আছে সেই বিষয়ে উম, জানিবলৈ মানে RTI কৰিছিলে। কিন্তু খুদ উম। প্ৰধানমন্ত্ৰীৰ পত্নীয়ে আজি RTIৰ জৰিয়তে তথ্য জনাৰ পৰা বঞ্চিত হৈছে। এইটোৱে কি ইংগিত দিয়ে বুলি আপুনি ভাবে? সেইটো আৰু কি ক'ম, আপুনি চাওক, মই গোটেই বস্তুটো মই ইমান নাজানো, তথাপিতো আপোনাৰ মুখৰ পৰা যিখিনি শুনিলো, শুনি মইতো এতিয়া মানে চক, মই নিজে আচৰিত। হা, কাৰণ প্ৰধানমন্ত্ৰী তেওঁ তেওঁ পত্নীৰ লগত মই জনাত বিবাহ বিচ্ছেদ হোৱা নাই। যিহেতু বিবাহ বিচ্ছেদ হোৱা নাই আৰু জীৱিত অৱস্থাত আছে, গতিকে তেওঁৰ পত্নীয়ে, গতিকে স্বয়ং প্ৰধানমন্ত্ৰী পত্নীয়ে যদি বঞ্চিত হ'ব লগা হৈছে, আৰু সকলোতকৈ ডাঙৰ কথাটো শুনিলো যে তেওঁ বোলে পাছপৰ্টেই নাই। এইটো দেখোন এটা আচৰিত কথা। স্বয়ং প্ৰধানমন্ত্ৰীৰ পত্নীৰ পাছপৰ্ট নাই আৰু তেওঁ যদি RTI মাৰি পেলাই এই সংক্ৰান্তত থকা অসুবিধাসমূহ জানিব বিচাৰি যদি তেওঁ বিফল হৈছে, তেনেহলে ইয়াতকৈ আৰু কি ক'ম আৰু, মানে পৰিৱৰ্তন ভালকে হৈছে বুলি ক'ব লাগিব আৰু। আচলতে মানে কি আচলতে আইনখন পৰিৱৰ্তন হোৱা নাই, কিন্তু আইন বলবৎ কৰা বা এতিয়া এইটো কথা জানিব পৰা গৈছে যে বেছিভাগ সংস্থাই যিহেতু উম, PMO কাৰ্যালয়ৰ পৰাই আজিকালি তথ্য দিবলৈ অস্বীকাৰ কৰে, গতিকে উম, সেইটোৱে বাৰ্তা হিচাপে লৈ বাকীবোৰ কাৰ্যালয়ৰ পৰাও মানুহে এতিয়া মানে কিবা বাহানা বনাই বা তাৰে RTI এক্টৰ মানে ধাৰা অমুক তমুক এই অনুচ্ছেদ মতে বুলি লিখি আপোনাৰ এই তথ্য দিব নোৱাৰি বুলি সেই ধৰণৰ এটা মানে প্ৰেক্টিচ, অনুশীলন তেওঁলোকে অভ্যাস গঢ়ি তুলিছে, যিটোৰ অ, দ্বাৰা মানে যি উদ্দেশ্যৰে তথ্য জনাৰ অধিকাৰ আইনখন গঢ়া গৈছিলে, কিন্তু মানে সেইটো এতিয়া মানে ধৰি লওক লক্ষ্যভ্ৰষ্ট হোৱা যেন মানে অনুমান গৈছে। হয়, এই হয়, বিষয়ে এই বিষয়ে হয়। এই বিষয়ে উচ্চতম ন্যায়ালয়ে কিবা আজিকালি প্ৰতিটো কথাতে উচ্চতম ন্যায়ালয়ে যিটো হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ নিচিনা মানে ইয়াত দেশত বাৰে বাৰে সৃষ্টি হৈ থকা দেখা হৈছে। গৈছে। গতিকে মানে এইটো ক্ষেত্ৰত কিবা প্ৰয়োজন হৈছে নেকি কমেন্ট লোৱাৰ উচ্চতম ন্যায়ালয়ৰ অ', পৰা? নাই, এতিয়া চাওক, প্ৰথম কথা হ'ল, যদি তথ্য দিবলৈ অস্বীকাৰ কৰে, তেতিয়াহ'লে হয় তথ্য জনা অধিকাৰ আইনৰ আধাৰত তেতিয়াহ'লে আপিল কৰিব লাগিব। আৰু সেই হয় আপিলত যদি ৰায়দান আমাৰ বিপক্ষে, মানে যিজনে তথ্য জানিব বিচাৰিছিলে তেওঁৰ বিৰুদ্ধে আপিলতো হয় যায়, হয় তেওঁ সৰ্বোচ্চ ন্যায়ালয়ে ওচৰ চপাৰ বাহিৰে কোনো গত্যান্তৰ নাথাকিব। আৰু যেতিয়া সৰ্বোচ্চ হয় হয় ন্যায়ালয়ে ওচৰ চাপিবগে এই বিষয়টো, তেতিয়াহ'লে সৰ্বোচ্চ ন্যায়ালয়ে হয়তো কিবা এটা লেণ্ডমাৰ্ক জাজমেন্ট দিব পাৰে। হয় হয় কাৰণ মানে ধৰি লওক এইটো যদি ধাৰাবাহিক ভাৱে এই হয়। ধৰণৰ ঘটনা যদি ধৰি লওক পোহৰলৈ হৈ থাকিলে মানে লেণ্ডমাৰ্ক জাজমেন্ট চাগে ল'বলগীয়া হ'বগেও পাৰে, নহয় জানো? আপুনি নিশ্চয়, সেইটো ক'ব এইটো বিচাৰিছে? নিশ্চয় আৰু যদি এনেকুৱা হৈ থাকিবলৈ হয়, এখন আইনৰ যদি ধাৰাৰ পৰা ফালৰি কাটি পেলাই গৈ যদি আইনখন সম্পূৰ্ণৰূপে অমান্য কৰি থকা হয়, তেতিয়াহ'লে সেই বিষয়টো গৈ নিশ্চয় এসময়ত সৰ্বোচ্চ ন্যায়ালয়ে দুৱাৰমুখ পাব, সেইটো খাটাং। আৰু সৰ্বোচ্চ হয় হয় ন্যায়ালয়ে বিষয়টো চাব লাগিব। কাৰণ চাওক, এখন হয় আইন প্ৰণয়ন হৈছে, আইনখনত কিছুমান প্ৰভিজ' বা কিছুমান এনেকুৱা কলম থকা মানে ৰাখি থয়, কাৰণ কিছুমান তথ্য জানিব নোৱাৰে, হয় কিন্তু এতিয়া এনেকুৱা এটা ব্যৱস্থা হৈছে যে এই যিকেইটা ক্লজ আছে, যিবোৰ তথ্য দিব পৰা নাযায় আইনগতভাৱে, যদি তথ্য বিচৰা মানুহজনৰ বিষয়বস্তুটো নি পেলাই সেই মানে তথ্য দিব নোৱাৰা আইনৰ ক্লজ কেইটাৰ ফালে যদি টানি নিব পৰা যায়, তেওঁক সেই হয় তথ্যটো দিয়াৰ পৰা বঞ্চিত কৰিব পৰা যায়। এনেকুৱা এটা মানে ভাৱধাৰা লৈ পেলাই তেওঁলোকে হয়তো হয় তথ্য দিব বিচৰা নাই।
হয় হয় সেইটো ধাৰা এতিয়া দেখিবলৈ পোৱা গৈছে নতুন সেইটো মানে এতিয়া কোম্পানীবোৰেওতো বা মানে ধৰি লওক অৰ্গেনাইজেশ্যনবোৰতো যদি আপোনাৰ মানে RTIত এনেকুৱা আহিলে তাতে মানে ধৰি লওক তেনেকৈ কৰি দিয়ে আৰু মানে যে উম, মানে তথ্য মানে ধৰি লওক দিব পৰা নাযায় আচলতে দুৰ্নীতি আপোনাৰ ছিংগাপুৰ মানে এটা সময়ত বিশ্বৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশ আছিলে কিন্তু মানে পাছলে গৈ মানে কি হ'ল যে আপোনাৰ দুৰ্নীতিৰ পৰা তাত এতিয়া আটাইতকৈ দুৰ্নীতি নাইকিয়া দেশ বুলি মানে সেই পাললে তেওঁলোকে মানে গতি কৰিলে কাৰণ তাতে কি হ'ল এবাৰ মন্ত্ৰী এজনে এনেকে দুৰ্নীতিৰ গোচৰত যেতিয়া মানে অভিযুক্ত হৈছিলে তেতিয়া প্ৰাৰম্ভিক যিটো মানে সোধা পোছা বা এইটোৰ জৰিয়তে যেতিয়া গম পালে যে প্ৰধানমন্ত্ৰীয়ে যে তেওঁ মানে ধৰি লওক দুখী হয় মন্ত্ৰী গতিকে তেওঁক মানে লগে লগে হেৰি কৰিবলৈ ক'লে পদত্যাগ কৰিবলৈ কিন্তু তেতিয়া মানে সেই মন্ত্ৰীগৰাকীয়ে ঘৰলৈ গৈ মানে তেওঁ নিজে মানে ধৰি লওক আত্মহত্যা কৰিলে গতিকে এগৰাকী যদি কেন্দ্ৰীয় মন্ত্ৰীয়ে কে যদি মানে ধৰি লওক দেশৰ কাৰ্যবাহী মুখিয়াই যদি তাৰমানে তেওঁ দুৰ্নীতিয়ে যদি সহ্য নকৰে তেনেকুৱা এটা বাৰ্তা যেতিয়া ৰাইজৰ মাজলৈ গ'ল তাৰ পাছত তেতিয়া আৰু মানে সৰু সৰু যিসকল মানে সকলো স্তৰতে তেতিয়া মানে দুৰ্নীতি ৰোধ কৰাত এইটোৱে মানে ছিংগাপুৰত হেৰি কৰিলে বুলি মানে সহায় কৰিলে বুলি এইটো মানে মই কোৱা নাই মানে ইনফোচিছৰ যিগৰাকী আমাৰ প্ৰতিষ্ঠাতা তেখেতৰ যিখন বেটাৰ ইণ্ডিয়া বেটাৰ ৱৰ্ল্ড বুলি আছে কিতাপ আছে তাতে তেখেতে এইটো কথা লিখিছে গতিকে আমি মানে এইটো কথা নিশ্চয় আশা কৰিব পাৰো যে ভৱিষ্যতে RTI এক্টখনৰ যদি ক'ৰবাত অপপ্ৰয়োগ হৈছে সেই অপপ্ৰয়োগটো তাৰমানে কমাই তাৰ সুফলসমূহ কিন্তু দিয়াৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে নহয় জানো হয় চাওক মাছ মূৰৰ পৰাই গেলে আপুনি ঠিকেই কৈছে এতিয়া যদি এই বিষয়টো এনেকুৱা ৰূপ লৈছেগৈ তেনেহ'লে অতি বেয়া কথা হৈছে আৰুনো কি ক'ম মই অলপ আগতে এটা বাতৰিত দেখিলোঁ কোনোবাই টুইট কৰিছে যে তাতে লিখিছে যে দিল্লী ইউনিভাৰ্চিটিয়ে এই প্ৰধানমন্ত্ৰী শিক্ষাগত কিবা এটা অৰ্হতা বিচাৰি তথ্য প্ৰধানমন্ত্ৰীৰ শিক্ষাৰ বিষয়ে তথ্য বিচাৰি কিবা এখন আবেদন কৰা হৈছিলে তেওঁলোকে সেই আবেদনখন ৰিজেক্ট কৰি পেলাই যিটো গ্ৰাউণ্ড লিখিছে যে এই তথ্যটো দিলে কিছুমান মানুহ অস্বস্তিত পৰিব গতিকে তথ্যটো দিব পৰা নাযায় এই সকলোতকৈ আচৰিত হৈছো মই এই গ্ৰাউণ্ডটো তাৰমানে যিটো কথা কৈছে তথ্যটো দিব পৰা নাযায় কাৰণ কিছুমান মানুহ অস্বস্তিত পৰিব এনেকুৱা ধৰণৰ হয় যদি যুক্তি দাঙি ধৰি ৰিজেক্ট কৰিবলৈ হয় হয় গতিকে এইটো বহুত বেয়া কথা হৈছে বুলি মই ভাবো যদি বাতৰিটো সঁচা হয় মই এইমাত্ৰ হয় কোনোবা এজন সাংবাদিকে টুইট কৰা দেখিছো হয় 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 যি কি নহওক বাৰু আমাৰ যিটো প্ৰথম আলোচনা চক্ৰ যে আমি এই তথ্য জনাৰ অধিকাৰ বিষয়টো কৰিলো সেইটো কাৰণে আপুনি অংশগ্ৰহণ কৰাৰ কাৰণে ভাল লাগিলে আৰু আমি ধন্যবাদ ইয়াৰ দ্বাৰাই ধন্যবাদ আজিৰ পৰা আমি কাৰ্যসূচী আৰম্ভ কৰিছো আজি আহি থাকিম হয় 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 আজিৰ পৰা আমি হয় আৰম্ভ হয় হয় কৰিছো ভাল আহি লাগিলে থাকিম নতুন নতুন বিষয়বস্তু হয় লৈ ঠিক আছে হয় হয় ঠিক আছে দিয়ক হলি ধন্যবাদ বন্ধ কৰিছো শেষ কৰিছো ধন্যবাদ দৰ্শকবৃন্দ